আমি এনেকৈ ভৰিতে মাৰোঁ, কিছুমানে এনেকৈ লাঠিত মাৰে, কিছুমানে এনেকৈ হাতত লৈ মাৰে। চেহেৰা কথা কৈছে, খেতিৰ ছিজনতো চবৰে চেহেৰা বেয়া হৈ থাকিব নহয় জানো গাইছ। চাং এখন বনাই পেলাই ধুনীয়াকৈ বহি আছে, একদম পূৰা বি এটি লৈ পেলাই। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পূজা গগৈ, পূজা চৌধুৰী চেনেলৰ অন্য এটি ভিডিঅ'লৈ সকলোলৈকে স্বাগতম জনাইছোঁ। মই মাহীহঁতৰ ঘৰৰ পৰা যোৱাকালি আহিলোঁ। আমাৰো মানে কাইলৈৰ পৰা ৰোৱা ৰুবলৈ দিব চাগে। দেউতাই পথাৰলৈ গৈছে মৰিয়াবলৈ, সেইকাৰণে মাহঁতে কালি তুলিলে আৰু আজি কঠীয়া তুলিবলৈ বুলি ওলাইছোঁ। আৰু মা বৌ দুইজনী আৰু মই তিনিজনীয়ে, মানে মুঠতে তিনিজনীয়ে গৈ আছোঁ। আৰু এতিয়া আৰু ৰাতিপুৱা হৈছে যিহেতু ঘৰৰ গৰুকেইজনীও লৈ আহিছোঁ আমাৰ কঠীয়ানি বাৰীৰ ওচৰতে বান্ধি দিম বুলি। আজি আপোনালোকক দেখুৱাম খালী পথাৰ হৈ আছিলে যে, মই আপোনালোকক আমাৰ ওচৰৰ পথাৰবোৰতো দেখুৱাইছিলোঁ। সেই পথাৰবোৰ চব খালী হৈ আছিলে, কিন্তু এতিয়া চাব গাইছ কিমান ধুনীয়া পৰিৱেশ হৈ আছে ৰোৱা লগাই পেলাই। তো সকলোবোৰ দেখুৱাই থাকিম, আপোনালোকৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এইবোৰতো আমি আগতে গৰু বান্ধিবলৈ আহিছিলোঁ, আপোনালোককতো দেখুৱাইছিলোঁ পথাৰখন গৰু বন্ধা। তো এইফালে দেখিছেনে এতিয়া ধুনীয়াকৈ ৰোৱা লগাই দিলে, আৰু সেইফালে আপাদোহত ৰুইয়ে আছে, মানে এইখিনি বাকী আছেগৈ আৰু বগা বগা দেখিছে যে এইখিনি বাকী আছেগৈ। ফাইনেলি গাইজ পথাৰখনত আহি পালোঁ, মানে কঠীয়ানি বাৰীখনত আহি পালোঁ। আৰু এইফালে দেখিছেনে এইখিনি মানে নথকাখিনি কালি মা দেউতা বৌহঁতে মিলি পেলাই তুলিলে, আৰু এইফালে বাকী আছে সেইখিনি তুলিব লাগিব। আৰু এইফালে বৌ আৰম্ভ কৰিয়ে দিলে আৰু তুলিবলৈ। আৰু এইফালে মায়ে মানে অকণমান দেৰি হ'ল আহোঁতে মানে গৰুখিনি বান্ধি থৈ আহিলে যে, সেইফালে পেহাটো সেইটো ৰুলে চব ভাগকৈ চবেই মানে তুলিছে, আৰু মানুহবোৰ তুলি পেলাই পথাৰলৈ নিছে। চবেই মানে নিজৰ ভাগে নিজে ৰোৱা লগাবলৈ হৈ গ'ল যে পথাৰত, সেইখিনি এতিয়া আমাৰ তুলিব লাগিব। আৰু মই গাইজ কৈছোঁ যে ভাল হ'ব বুলি তুলিবলৈ, যিমান বেছি ভাল হ'ব বুলি ভাবিছিলোঁ ইমান বেছি ভাল হোৱা নাই বোলে তুলিবলৈ। কালি মাহঁতে কওঁতে গম পাইছোঁ। আজি তুলি চাওঁচোন কেনেকুৱা কি হয় গাইজ। পাৰিছা নোৱাৰিলেও কৰিবলগীয়া হৈছে আৰু গাইজ, কি কৰিব উপায় নাই আৰু, খেতিটোৱে মেইন যিহেতু আমাৰ। তো গাইজ ধুনীয়াকৈ এতিয়া তুলি আছোঁ। ধুনীয়ানো কি আৰু, বহুত বেছি গৰম উঠিছে, ৰ'দটো দিলেগৈ আৰু উপায় নাই, তুলিবতো লাগিবই। ধুনীয়াকৈ তুলি আছোঁ। আমি এনেকৈ ভৰিতে মাৰোঁ, কিছুমানে এনেকৈ লাঠিত মাৰে, কিছুমানে এনেকৈ হাতত লৈ মাৰে। আমি পিছে এনেকৈ ভৰিতে মাৰোঁ আৰু। গাইজ এইটো ইয়াত হৈ গ'ল, আৰু এনেকৈ কৰি এনেকৈ বান্ধি আৰু এনেকৈ হেৰি কৰি আছোঁ। এইবোৰ ইয়াত হৈ গ'ল আৰু তুলি পেলাই ইয়াতে ধুনীয়াকৈ থৈ দিছোঁ। আৰু এনেকৈ এইখিনি এনেকৈ তুলি চব বান্ধি এনেকৈ থৈ দিছোঁ। তাৰপিছত দেউতা আহিব, অহাৰ পিছত আৰু এনেকৈ ফেৰা বান্ধি পেলাই কান্ধত লৈ যাব। আৰু এফালৰখিনি তুলি পেলাই শেষ হৈ গ'ল, আৰু এইখিনি এফালে এইখিনি শেষ হৈ গ'ল তুলি পেলাই, আৰু সেইফালেখিনি বৌৱে আনি আছে, আৰু এইফালে তুলিব লাগিব এতিয়া। আৰু এনেকৈ গোটেইবোৰ লৈ পেলাই এতিয়া গছৰ ছাঁত থ'ব লাগিব গাইজ। এটা কাম দুটা কৰিবলগীয়া হৈছে গাইজ ৰ'দ দিয়াৰ কাৰণে। আৰু সেইফালে বৌও নি আছে আৰু ময়ো নি আছোঁ, দুইজনীয়ে এনেকৈ গছৰ ছাঁত থৈ দিম, মানে কঠীয়াবোৰ মানে ৰ'দ খাই পেলাই বেয়া হৈ গ'লে দিগদাৰ হ'ব। ধুনীয়াকৈ ঔটেঙা গছৰ তলতে থৈ দিছোঁ। আৰু এইফালে ফেৰা কৰি পেলাই থৈ দিয়া আছে, সেইখিনি দেউতাই নিবহি। আৰু এইফালে এইখিনি থৈ দিয়া আছে আৰু গাইজ। সেইফালে মাও আনি আছে, তিনিজনী এনেকৈ কৰিয়াই আছোঁ। আৰু গাইজ বহুত বেছি গৰম উঠিলে আৰু বহুত বেছি ভাগৰ লাগিলে, সেইকাৰণে এনেকৈ গছৰ তলতে বহি লৈছোঁ অকণমান। এইফালে বাৰু মায়ে তুলি আছে, আৰু সেইফালে বৌ বহি আছে, ময়ো বহি আছোঁ। দুইজনীয়ে গছৰ ছাঁত অকণমান দেৰি বহি লৈছোঁ, পানী চানী খাই লৈছোঁ। আৰু গাইজ কি কৰিব, উপায়তো নাই আৰু, অকণমান বহিছোঁ অকণমান তুলিছোঁ, তেনেকৈ আৰু তুলি আছোঁ। তো গাইজ এইফালে দেউতাই পথাৰৰ পৰা আহি পালে, মৰিয়াব গৈছিলে, ৰোৱা ৰুব যিহেতু কাইলৈ মানে ৰুব লাগিব। তো আহি পেলাই আমি মানে তুলি থৈ দিয়া কঠীয়াবোৰ ধুনীয়াকৈ বান্ধি দিছে আৰু ফেৰা কৰি দিছে। ভাগৰি জুগৰি আহিছে যদিও এইখিনি কৰিব লাগে, আমি যে বান্ধিব নোৱাৰোঁ, সেইকাৰণে আৰু দেউতাই আহি বান্ধিছে। আৰু কঠীয়ানি বাৰীৰ পৰা আহি দিলোঁ এতিয়া, বহুত বেছি ভাগৰো লাগিছে আৰু ৰ'দো দিছে। আহোঁতে ভাত খাই অহা নাই, ৰাতিপুৱা সোনকালে গুচি আহিলোঁ, আৰু এতিয়া ভাত খাবগৈ লাগিব, আৰু পাছবেলালৈ আহিম তুলিবলৈ। ভাত পানী খাই অকণমান দেৰি আৰাম ল'লোঁ, তাৰপিছত আকৌ এতিয়া পথাৰলৈ আহিলোঁ। ঘৰত গৈ ভাত চাত খোৱাবোৰ দেখুৱাই নাথাকিলোঁ। আৰু আমি অহা আগতে এইফালে খুৰীহঁতৰো ধুনীয়াকৈ তুলি আছে, আৰু এইফালে নিচাদহঁতৰো তুলি আছে। মই কৈছিলোঁ ভাগকৈ এনেকৈ কৰিছে বুলি। কি চেহেৰা কথা কৈছে, খেতিৰ ছিজনতো চবৰে চেহেৰা বেয়া হৈ থাকিব নহয় জানো গাইজ। বেয়া হওক লাগে, মানুহতো মানুহে নহয় জানো। সেইফালে নিচাদৰ এবাৰ চাই দে আকৌ। এইফালে নিচাটো ধুনীয়াকৈ কঠীয়া বান্ধিবলৈ বুলি লৈছে, আৰু চেহেৰাটো দেখাই দিব লাগিছিলগৈ এবাৰ। আৰু গাইজ এইফালে দেখিছেনে ককাটো ধুনীয়াকৈ চাং এখন বনাই পেলাই বহি আছে,
একদম পুৰা বি এটি লৈ পেলাই গাইছ মানে গৰু ৰখি আছে আৰু ইয়াতে ধুনীয়াকৈ গছৰ ছাঁহত যিহেতু খেতিৰ লগতে লাগি আছোঁ সেইকাৰণে মানে খেতিৰ ভিডিঅ' দি আছোঁ বেলেগকৈ ভিডিঅ' দিব পৰা নাই আপোনালোকে চাব বুলি ভাবিছোঁ আৰু ভিডিঅ'বোৰ কিছুমানে বেয়াও পাব পাৰে একেখিনি টাইপৰ ভিডিঅ' দি আছোঁ বুলি কিন্তু খেতিৰ লগতে লাগি আছোঁ যিহেতু সেইকাৰণে আৰু ৰোৱা ভিডিঅ' দেখাইছোঁ কঠীয়া পৰা কঠীয়া তোলা সেইবোৰকে দেখুৱাইছোঁ আপোনালোকে ভাল পাব বুলি ভাবিছোঁ আৰু তো এতিয়া গৈ পেলাই ধুনীয়াকৈ নেমু খাই লওঁ বুলি ভাবিছোঁ অকণমান শুই ল'লোঁ শুই উঠি পেলাই টেঙা খাওঁ লাগিছিলে তো মানে ঘৰত নেখালোঁ ডাইৰেক্ট আহি পথাৰতে খাম বুলি তো নেমু খাই লওঁ তাৰপিছত আকৌ তুলিবলৈ ষ্টাৰ্ট কৰিম আৰু গাইছ পথাৰলৈ আহি এতিয়া বহুত বেছি ভাল লাগিছে পূৰা পথাৰখন ভৰি আছে আৰু কঠীয়ানি বাৰীখন মানে অথনি আগবেলা আহোঁতে আমি অকল 3জনী আছিলোঁ মা বৌ আৰু মই আছিলোঁ এতিয়া দেখিছেনে গাইছ এইফালে খুৰীদেউহঁতেও তুলি আছে খুৰীদেউ দাই 2জন তুলি আছে আৰু এইফালে মাহঁতে আৰম্ভ কৰি দিলে সেইফালে বৌ পানী চানী খাই লৈছে আৰু এইফালে নিচাদৌহঁত খুৰীদেউহঁত মানে গোটেই আৰু বাৰীখনত ভৰি গৈছে আগবেলা মানে ৰোৱা লগাব গৈছিলে কিছুমানে আমাৰ নাছিলে যিহেতু সেইকাৰণে কঠীয়া তুলিব আহিলোঁ এইফালে নেমু টেঙা আনিছিলোঁ তাৰপিছত এতিয়া কাটি পেলাই ধুনীয়াকৈ খাবলৈ লৈছোঁ এইফালে ককাইদেউহঁতেও লৈছে আৰু পথাৰত এনেকৈ আৰু চবেই এটুকুৰা দুটুকুৰা লৈ পেলাই খোৱাই মজাই বেলেগ তো 2টা নে 3টা আনিছিলোঁ গোটেইকেইটা কাটিলোঁ কাটি পেলাই চবেই অকণমান খাইছোঁ এইফালে খুৰীদেউহঁতেও খাব আহিছে আৰু সেইফালে বৌহঁতক খুৰীদেউহঁতকো মাতি দিছোঁ খাবলৈ বুলি চবেই আৰু এপিচ খাওঁ তাকে কচু পাতত গাইছ ননাবি এতিয়া ন ধুনীয়াকৈ খাই দিছোঁ মজা লাগিছে খাই যিহেতু ৰাতিপুৱাৰ পৰা ৰুব লাগিব সেইকাৰণে আজিয়ে মানে আমি এফালে কঠীয়া তুলি আছোঁ আৰু এফালে দাদাই পথাৰত কঠীয়া থ'বলৈ গৈছে ফাইনেলি গাইছ আমাৰ তুলি পেলাই হৈ গ'ল আৰু গধূলিও হ'ব হৈ আছে ঘৰলৈ যাবলৈও হ'ল আৰু লাহেকৈ আৰু আগবেলা তুলিলোঁ কেইফেৰমান তুলিলোঁ আগবেলা আজিৰ দিনটোত 40 ফেৰ তোলা হৈ গ'ল আৰু টোটেল তাৰপিছত কাইলৈ আকৌ তুলিব লাগিব এতিয়া যাবলৈ ওলাইছোঁ এইফালে মা পানী চানী খাই লৈছে এইফালে বৌ হৈ গ'ল তোলা গধূলি হৈ আছে যিহেতু সেইফালে আপাদুহঁতো যাব ওলাইছে লাহেকৈ এইফালে লাষ্ট মুঠি আৰু সেইটো বহুত বেছি গৰম আৰু কি ক'ম গাইছ ৰ'দটো বহুত বেছি জোৰকৈ দিলে আজি ৰ'দ দিলেনো কি হ'ব গাইছ তুলিবতো লাগিবই আৰু ৰুব লাগিব যিহেতু আৰু একেবাৰতে তুলি ল'লে মানে ৰুবলৈ ভাল হয় আৰু অকণমান তুলিবলৈ আকৌ অকণমান ৰুবলৈ হ'লে বহুত কষ্ট হৈ যায় তো সেইকাৰণে একেবাৰতে চব তুলি লৈছোঁ এইবোৰ ধুনীয়াকৈ তোলা হৈ গ'ল এইখিনি আৰু সেইফালে ফেৰা বন্ধা হৈ গ'ল মায়ে হিচাপ কৰি আছে কিমান ফেৰা হ'ল আৰু দেউতাই পথাৰত থ'বলৈতো গৈ আছে আপোনালোকক দেখুৱাইছোঁ মই এনেকৈ বাৰে আহি এবাৰ আহিছে আকৌ থৈছেগৈ আকৌ আহিছে তেনেকৈ আৰু গৰমত অৱস্থা বেয়া হৈ গৈছে চবৰে কি ক'ম আৰু গাছ খেতিটো কৰিবই লাগিব আৰু খুব বেছি এসপ্তাহ আৰু আমাৰ ইমান বেছি মাটি নহয় যিহেতু ইমান বেছিও নকৰোঁ যেন তেন আৰু ধুনীয়াকৈ খাব পৰাকৈ কৰোঁ বেছি মাটি নহয় যিহেতু সেইকাৰণে এসপ্তাহমানত শেষ হৈ যায় আৰু আমাৰ এসপ্তাহমান লাগিব ধুনীয়াকৈ এতিয়া ঘৰলৈ যাওঁ আৰু যাবলৈ নাই হোৱা নিচাদৌ যাবলৈ নাই হোৱা অঁ এই আপাদৌহঁতৰ যাব হৈছেগৈ আৰু এফেৰা লাগে বুলি কৈছে তো এইফালে তুলি আছে শেষ কৰি পেলাই যাব আমাৰ শেষ হৈ গ'ল যিহেতু সেইকাৰণে আমি যাব ওলাইছোঁ আজি দিনটোত মানে আপোনালোকক দেখুৱাইও থাকিলোঁ আৰু কৰিও থাকিলোঁ আজি দিনটো অকল কঠীয়া তোলোতেই দিনটো গ'ল ভাত খালোঁ ভাত খাই অকণমান দেৰি ৰেষ্ট লৈছিলোঁ তাৰপিছত আকৌ কঠীয়া তুলিবলৈ আহিলোঁ আৰু কঠীয়া তুলি আজি দিনটো পাৰ হৈ গ'ল আৰু আপোনালোককো কঠীয়া তোলোতে কি হ'ল কি নহয় সকলোবোৰ দেখালোঁ আপোনালোকে চাই ভাল পাব বুলি ভাবিছোঁ যদিহে ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু পেজত ফ'ল' কৰি দিব আৰু নেক্সট এটাৰ ভিডিঅ' যোগেৰে আপোনালোকক লগ পোৱা আশাৰে আজি ভিডিঅ'টো ইমানতে বিদায় লৈছোঁ বাই বাই